আৰে এয়া দেখোন আমাৰ পখিলা। তুমি ইয়াতে কি কৰি আছা? ককা, তুমি যে কালি মোক সাধু কথা কম বুলি কৈছিলা, এইবাবে মই তোমালৈ ইয়াতে ৰৈ আছো। তুমি মানে পাহৰাই নাই? আচ্ছা, তোমাক মই এটা আজি ধুনীয়া সাধু কথা ক'ম আৰু তোমাক মই দুটা প্ৰশ্ন কৰিম। যদি তুমি শুদ্ধ উত্তৰ দিব পাৰা, তোমাক মই এটা ডাঙৰ পুৰস্কাৰ দিম। হ'ব ককা, কোৱা। তেতিয়াহ'লে শুনা। এখন দেশত এজন কণ নামৰ ল'ৰা আছিল। তাৰ এটা বৰ বেয়া অভ্যাস আছিল। সি যেতিয়াই বিচনাত পৰে তেতিয়াই সি সপোন দেখে, আৰু সি যি সপোনেই দেখে সেয়েই সঁচা হয়। এদিন সি ভাত খাই টোপনি আহিল। টোপনি অহাৰ লগে লগে সি সপোন দেখিবলৈ ধৰিলে। সি সপোনত দেখিলে যে পিছদিনা তাৰ লগৰ ল'ৰা এজনৰ নতুন ঘৰ ল'ব, আৰু সেই সময়তে তাৰ ঘৰত জুই লাগি ঘৰটো জুইত জাহ যাব। সি সাৰ পাই বৰ ভয় খালে, আৰু পিছদিনা তাৰ লগৰ ল'ৰাজনৰ ঘৰত গৈ সি সকলো কথা বিৱৰি ক'লে। কিন্তু কনকৰ বন্ধুজনে সেই কথা বিশ্বাস নকৰি তাক গালি পাৰি ঘৰলৈ পঠাই দিলে। সি দুখ মনেৰে ঘৰলৈ গুচি আহিল। প্ৰায় 2 ঘণ্টামানৰ পিছত সি গাঁৱৰ মানুহৰ মাজত হোৱা-দোৱা শুনিলে, আৰু লগে লগে সি দৌৰ মাৰিলে। সি গৈ দেখিলে যে তাৰ লগৰ ল'ৰাজনৰ ঘৰটো সম্পূৰ্ণৰূপে জুইত জ্বলি গ'ল। আৰু তাক দেখা মাত্ৰকে সেই তাৰ লগৰ ল'ৰাজন আৰু গাঁৱৰ মানুহবোৰে তাক খেদি আহিলে, আৰু তাক অমংগল বুলি গাঁৱৰ পৰা খেদি পঠালে। সি কান্দি কান্দি এখন হাবিত বহি থাকিল, আৰু ঠিক সেই সময়তে এজন ৰজাই সেই হাবিত হৰিণা চিকাৰ কৰিবলৈ আহিল, আৰু তাক কান্দি কান্দি থকা দেখি ৰজাই সুধিলে, "এই ল'ৰা, তই ইয়াত অকলে কিয় কান্দি কান্দি বহি আছ?" আৰু ৰজাৰ মাত শুনি সি হাতযোৰ কৰি ৰজাক সকলো কথা বিৱৰি ক'লে। কথাখিনি শুনা মাত্ৰকে ৰজাই তাক নিজ ৰাজ্যলৈ লৈ গ'ল, আৰু সেই ৰাজ্যত তাক ৰখীয়া কৰিলে। সি ওৰেই নিশা টোপনি নামাৰি উজাগৰে থাকি ৰজাৰ ৰাজ্য ৰক্ষণাবেক্ষণ কৰিবলৈ ধৰিলে। সি সদায় ৰাতি টোপনি নামাৰে, সদায় ৰজাৰ ৰাজ্য সি ৰখি থাকে। কিন্তু হঠাৎ এদিন তাৰ ৰাতি টোপনি আহিল, আৰু টোপনি অহা মাত্ৰকে সি সপোন দেখিবলৈ ধৰিলে। আৰু সিদিনা সি সপোনত দেখিলে যে পিছদিনা ৰজাই এখন গাঁৱলৈ ফুৰিবলৈ যাব, আৰু যিখন গাঁৱলৈ যাব সেইখন গাঁও ভূমিকম্প আহি ধ্বংস হৈ যাব। আৰু সি সাৰ পালে, আৰু ৰজাক গৈ সকলো কথা বিৱৰি ক'লে। আৰু কথাষাৰ শুনা মাত্ৰকেই ৰজাই তাক ধমক মাৰি ক'লে, "ঐ ল'ৰা, কি কথা কৈছ? তেনেকুৱা কেতিয়াও নহয়, যা।" এই বুলি ৰজাই তাক ধমক মাৰি পঠাই দিলে।
কিন্তু ৰাণীয়ে তাৰ কথাত বিশ্বাস কৰি ৰজাক সেই ৰাজ্যলৈ যাবলৈ নিদিলে। ঠিক তেতিয়া ৰজাই খবৰ পালে যে সেইখন গাঁও ভূমিকম্প আহি সম্পূৰ্ণৰূপে ধ্বংস হ'ল আৰু ৰজাই তাৰ কথাত বিশ্বাস হ'ল। ৰজাই তাক ৰাজসভালৈ মাতি নি ক'লে, ল'ৰা, তোৰ কথাৰ বাবে মই আজি বাচিলোঁ, সেয়েহে তোক মই 2টা পুৰস্কাৰ দিম। ৰজাই তাক এটা পুৰস্কাৰ দিলে 100টা সোণৰ মুদ্ৰা আৰু দ্বিতীয় পুৰস্কাৰটোত দিলে যে তই আজিৰ পৰা মোৰ এই ৰাজসভাৰ ৰক্ষক হৈ থাকিব নোৱাৰ, তই ইয়াৰ পৰা গুচি যা। এতিয়া তোমাক মই প্ৰশ্ন সুধিম। প্ৰশ্ন নম্বৰ 1, ৰজাই তাক কিয় সোণৰ মুদ্ৰা দিলে? প্ৰশ্ন নম্বৰ 2, ৰজাই তাক কিয় ৰাজসভাৰ পৰা খেদি পঠিয়ালে? নিজৰ ৰাজ্যৰ পৰা তাক কিয় খেদি পঠালে? লগতে ভাইটি ভণ্টিসকল, যোনে যোনে মোৰ এই সাধুটো শুনিলা, তোমালোকেও এই প্ৰশ্ন দুটিৰ উত্তৰ কমেণ্ট বক্সত নিশ্চয় জনাবা। যদি তোমালোকে শুদ্ধ উত্তৰ দিব পাৰা, মই লটাৰী যোগে তোমালোকক পুৰস্কৃত কৰিম আৰু তোমালোকে হোম ডেলিভাৰীৰ যোগে এই পুৰস্কাৰ পাব পাৰিবা। অহা ভিডিঅ'ত মই এই প্ৰশ্নৰ উত্তৰ দুটি নিশ্চয় দিম।